মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে দশম শ্ৰেণীৰ অসমীয়া পাঠলৈ স্বাগতম জনাইছোঁ। আমি অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি নামৰ পাঠটো আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি পাইছিলোঁ যে ব্ৰিটিছসকল অসমলৈ অহাৰ কথা। ব্ৰিটিছসকলৰ আগমনৰ লগে লগে ব্ৰিটিছসকলে নতুন নতুন সংস্কৃতিৰ মানুহ কেনেকৈ আনিলে, ব্ৰিটিছ অহাৰ লগে লগে কেনেকৈ চাহ উদ্যোগ প্ৰতিষ্ঠা হ'ল, চাহ উদ্যোগ প্ৰতিষ্ঠা হোৱাৰ লগে লগে চাহ উদ্যোগত কাম কৰিবলৈ বিভিন্ন বিত্তীয় লোকসকল ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আনি কেনেকৈ বহুৱালেহি, আৰু সেইসকল বিশেষ এটা ঔদ্যোগিক আবেষ্টনীৰ মাজত থকাৰ কাৰণে অসমীয়া সংস্কৃতিৰ লগত খাপ খাবলৈ কিছু পলম হোৱাৰ কথা আমি পাইছিলোঁ। আৰু শিক্ষাৰ ক্ষেত্ৰতো তেওঁলোকক বিশেষ সুবিধা বা বিশেষ অগ্ৰাধিকাৰ নিদিয়াৰ কাৰণে কিছু পিছ পৰি থাকিল বুলি আমি পাইছিলোঁ। আজি আহা তাৰ পিছৰ কথাখিনিলৈ। অসম চৰকাৰৰ উদ্যোগত ২০ শতিকাৰ চতুৰ্থ দশকত মৈমনসিং আদি পূৰ্ববংগৰ ঠাইৰ লোকসকল আহিছিল। ধৰ্ম অনুযায়ী তেওঁলোক মুছলমান মানুহ আছিল। তেওঁলোক কৃষি কৰ্মত পাৰ্গত লোক আছিল। তেওঁলোকে নগাঁও, কামৰূপ, দৰং, গোৱালপাৰা আদি ঠাইত মাটি ভাঙি বকৰাণীত খেতি কৰিবলৈ লৈছিল। তেওঁলোকে খেতি কৰাৰ বিবিধ প্ৰণালী আৰু পদ্ধতি প্ৰৱৰ্তন কৰিছিল। চৰ অঞ্চলৰ বা বাকৰি মাটি তেওঁলোকে আবাদ কৰিছিল, আবাদী কৰি খেতি কৰাৰ উপযোগী কৰিছিল। মৰাপাটৰ খেতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰতা লাভ হ'ল এই মৈমনসিংসকলৰ পৰাই। অসমত মৰাপাটৰ খেতিৰ বহুল প্ৰচাৰ আৰু প্ৰসাৰতা লাভ কৰিলে মৈমনসিংসকলৰ দিনৰ পৰা। কিন্তু মন কৰিবলগীয়া কথা যে তেওঁলোকে নিজৰ মাতৃভাষা জলাঞ্জলি দি অসমীয়া ভাষাকে গ্ৰহণ কৰি অসমীয়া মাধ্যমৰ স্কুল পাতি এই দেশৰ থলুৱা প্ৰজাৰ লগত মিলিবলৈ চেষ্টা কৰিলে। কালক্ৰমত এওঁলোকক অসমীয়া মুছলমান বুলি কোৱা হ'ল। যেতিয়া প্ৰশ্ন হ'ব পাৰে যে অসমীয়া মুছলমান বুলিলে কোনখিনি মানুহক বুজায়, তেতিয়া আমি ক'ব লাগিব যে এই মৈমনসিংসকল, যিসকলে আহি নগাঁও, কামৰূপ, দৰং, গোৱালপাৰা আদিত খেতি বাতিৰ প্ৰচলন কৰিলেহি। বিশেষকৈ তেওঁলোকৰ দিনতে মৰাপাট খেতিৰ বহুলভাৱে প্ৰসাৰতা লাভ কৰিলে। ব্ৰিটিছৰ দিনতে অসমলৈ ৰেলগাড়ী আহিল, যাতায়াতৰ সুবিধা হ'ল। বেপাৰ বাণিজ্যৰ কাৰণে বহুতো পাঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী আদি আহিল। এই ব্ৰিটিছ অহাৰ লগে লগে ব্ৰিটিছৰ দিনতেই ৰেলগাড়ীৰো প্ৰচলন হ'ল। ৰেলগাড়ীৰ প্ৰচলন হোৱাৰ লগে লগে যাতায়াতৰ সুবিধা হ'ল আৰু পাঞ্জাবী, শিখ, মাৰোৱাৰী, বিহাৰী, ৰাজস্থানী আদি লোকসকল বেপাৰ বাণিজ্যৰ কাৰণে অসমলৈ আহিল। ওচৰ চুবুৰীয়া দেশ হিচাপে নেপালীসকল আগৰে পৰা অসমলৈ আহি আছিল। ভাৰতৰ বিভিন্ন অঞ্চলৰ পৰা আহি অসমৰ ভৌগোলিক পৰিসীমাৰ মাজত থাকি অসমীয়া হৈ পৰিল ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা অহা লোকসকল। কিন্তু এইসকলৰ বেছিভাগেই নিজ নিজ এলেকাৰ লগত সম্পূৰ্ণ সম্বন্ধ বজাই ৰাখিলে। গতিকে অসমত অৰ্জা ধনেৰে অসমত চলাৰ উপৰিও তেওঁলোকে আন ৰাজ্যত আন এখন ঘৰো চলাব পৰা হ'ল। যা যোৱাৰ আন এটা প্ৰধান উপায় হৈছে ভাষা গ্ৰহণ। যা যোৱা মানে মিলি যোৱা, এটা সংস্কৃতিৰ লগত আন এটা সংস্কৃতি মিলি যোৱাৰ এটা প্ৰধান উপায় হৈছে ভাষা গ্ৰহণ। এওঁলোকে নিজৰ মূল পৰিচয় ৰক্ষা কৰি বহুতেই অসমীয়া হৈ পৰিল। নিজৰ মূল পৰিচয়টো ৰক্ষা কৰিলে যদিও তেওঁলোক অসমীয়া হৈ পৰিল। ৰাজনৈতিক বিচাৰত আৰু সামাজিক বিচাৰত তেওঁলোক হৈ পৰিল অসমীয়া। অৱশ্যে বহুতেই আকৌ অসমীয়া ভাষাটো গ্ৰহণ নকৰিলে। অসমীয়া মাধ্যমৰ বাহিৰেও এওঁলোকৰ দ্বাৰা আন মাধ্যমৰ স্কুলো প্ৰতিষ্ঠা হ'ল। দ্বাৰা বেংগলী মাধ্যমৰ স্কুল, ইংৰাজী মাধ্যমৰ স্কুল, এইবিলাক মাধ্যমৰ স্কুলো, আৰবী মাধ্যমৰ স্কুল, এনেকুৱা ধৰণৰ স্কুলো প্ৰতিষ্ঠা হ'ল। তাৰপিছত এটা সময়ত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিলে। 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰিলে। আৰু ভাৰতে স্বাধীনতা লাভ কৰাৰ লগে লগেই ভাৰত আৰু পাকিস্তান হৈ দুখন দেশ বিভাজন হ'ল। কালক্ৰমত পূব পাকিস্তান গৈ বাংলাদেশ হ'ল। অনুপ্ৰৱেশ ঘটিল অসমলৈ। বাংলাদেশীসকলকো অসমলৈ অনুপ্ৰৱেশ ঘটিল। গতিকে আহি পৰিল বিদেশী নাগৰিকৰ বহিষ্কৰণ, যে ভাৰত বিভাজন হ'ল, ভাৰতবৰ্ষ আৰু পাকিস্তান, ভাৰত আৰু পাকিস্তান হিচাপে বিভাজন হ'ল, আৰু
পূব পাকিস্তান গৈ বাংলাদেশ হ'ল আৰু সেই বাংলাদেশৰ পৰা অনুপ্ৰৱেশ ঘটিলে আৰু অনুপ্ৰৱেশ ঘটাৰ লগে লগে বিদেশী বহিষ্কৰণ সমস্যাটো আহি পৰিল। এতিয়া ৰাজনৈতিক বিচাৰ দেশৰ গৰাকীয়ে ভাৰতৰ বাহিৰৰ নাগৰিকক বহিষ্কাৰ কৰক। তাত কোনো অসমীয়াই তথা ভাৰতীয় বাধা দিয়াৰ অধিকাৰ নাই। অসমীয়া প্ৰজাসাধাৰণে নিজৰ ভাষা সাহিত্য মাত কথা কৃষ্টি সংস্কৃতি সাজ সজ্জা ৰক্ষা কৰক। বেশভূষাত বিদেশী ৰূপ ধাৰণ কৰি থাকিও সেইসকল অসমীয়া, জীৱনে মৰণে তেওঁলোক অসমীয়া। ব্ৰিটিছ অহাৰ লগে লগে ৰেলগাড়ী যেনেকৈ আহিল তেনেকৈ আৰু কিছুমান বস্তু আমাৰ সংস্কৃতিলৈ আহিল। সেইবিলাক হ'ল কোট পেণ্ট, কেক বিস্কুট, বিমান, মটৰ পৰিবহণ, এইবিলাক ব্ৰিটিছ অহাৰ লগে লগে আহিলে আৰু হোটেল প্ৰতিষ্ঠা হ'ল। বিভিন্ন খাদ্য সামগ্ৰী পৰিৱেশন কৰিবলৈ ল'লে। সেই হোটেলৰ যোগেদি বিভিন্ন খাদ্য সামগ্ৰী পৰিৱেশনৰ ব্যৱস্থা হ'ল। এটা সময়ত আকৌ ব্ৰিটিছ গ'লগৈ, চাহ কিন্তু ৰৈ গ'ল কি, চাহ উদ্যোগ ৰ'ল, ৰেলগাড়ী ৰ'ল, প্লেন ৰ'ল, এইবিলাক ব্ৰিটিছে আমাক দি থৈ গ'ল। আগৰে পৰা হিন্দু মুছলমান সমাজত লোকধাক কৰি চলা খানা পিনা সামাজিকভাৱে আৰু হোটেলৰ যোগেদি পৰিৱেশনৰ ব্যৱস্থা হ'ল। আগৰ পৰা হিন্দু আৰু মুছলমানৰ মাজত লুকাই চুৰ কৰি যি খোৱাৰ ব্যৱস্থা আছিলে সেইটো এতিয়া হোটেলৰ যোগেদি পৰিৱেশনৰ ব্যৱস্থা হ'ল, সামাজিকভাৱে ব্যৱস্থা হ'ল। এইটো পাৰঠা, পোলাও, কোৰমা, কোপ্তাৰ লগতে কেক বিস্কুট, ৰুটি প্ৰচলন হ'ল। খাদ্য সামগ্ৰীলৈ এইবিলাক পৰিৱৰ্তন আহিলে। বংগদেশীয় ৰসগোল্লা, লালমোহন, চিঙাৰা আদি নানা মিঠাই প্ৰচলন হ'ল। লুচি পুৰিও সোমাই পৰিল। মাদ্ৰাজী, দোচা, চাম্বাৰ আৰু ইডলি হোটেলৰ যোগেদি অসমীয়াই চিনি পোৱা হ'ল। এই মাদ্ৰাজী বস্তুবিলাকো আমাৰ অসমীয়া সংস্কৃতিত হোটেলে আমাক পৰিচয় কৰাই দিলে। জাত কুলৰ বিচাৰ হেৰাই গ'ল, চোৱাৰ অন্ত পৰিল। একেলগে সকলোৱে খোৱাৰ ব্যৱস্থা হ'ল। ক্ৰমান্বয়ে বিয়া বাৰুত হিন্দু মুছলমান সকলো লোকে যোগ দিয়া হ'ল। মৰা জীয়াৰ খবৰ কৰা হ'ল। মৰাশ সৎকাৰতো ভাগ লোৱা হ'ল। সকলো উৎসৱতে সকলোৱে যোগ দিয়া হ'ল। এই গোটেইবোৰ হ'ল স্বপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। এই যে হোটেলৰ যোগেদি আমাৰ খাদ্যৰ যিটো পৰিৱেশনৰ ব্যৱস্থা হ'ল, তাৰপিছত মৰা জীয়াৰ খা খবৰ কৰা হ'ল, মৰাশ সৎকাৰত ভাগ লোৱা হ'ল, বিয়া বাৰু খাবলৈ যোৱা হ'ল, এই গোটেইখিনি কিন্তু স্বপ্ৰণোদিতভাৱে হোৱা প্ৰক্ৰিয়া। এইটো জোৰকৈ কোনেও কাকো কৰা হোৱা নাছিল, এইটো নিজে নিজে হৈছিল। সংস্কৃতিৰ এয়া স্বাভাৱিক প্ৰক্ৰিয়া। এইবিলাকক এতিয়া আঁহ ফলা বিচাৰেৰে ভাগ কৰিব নালাগে। অসমীয়া জনসংখ্যাৰ ক্ষুদ্ৰতালৈ মনত ৰাখি অসমীয়াৰ মাজত জাহ গৈ থকা বিভিন্ন সম্প্ৰদায় আৰু জনগোষ্ঠীক যেন আমি পৃথকীকৰণ কৰিবলৈ নাযাওঁ। যে অসমীয়াৰ জনসংখ্যাৰ ইমান ক্ষুদ্ৰতালৈ চাই, অসমীয়া জনসংখ্যা এনেও কম, গতিকে এই ক্ষুদ্ৰতালৈ চাই আমি আমাৰ মাজত যিটো বিভেদ, সেই বিভেদটো আনিবলৈ চেষ্টা কৰিব নালাগে, পৃথকীকৰণ কৰিবলৈ আমি চেষ্টা কৰিব নালাগে। এই গোটেইবোৰক লৈহে অসমীয়া সমাজখন। জাতীয় সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ কাৰণে সুসংহত সংস্কৃতিক যে আমি যেন উৎখাত কৰিবলৈ নলওঁ। অসমৰ বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিতে অসমীয়া সংস্কৃতিৰ বৈশিষ্ট্য ৰক্ষা পৰিছে। ছাত্ৰ ছাত্ৰীসকল, পাঠটো পঢ়ি নিশ্চয় ভাল লাগিল। তোমালোকে পাঠটো কিতাপখন উলিয়াই এবাৰ নিজে ভালদৰে পঢ়া আৰু বুজিবলৈ চেষ্টা কৰা। ধন্যবাদ।